নমস্কাৰ মই নীলোৎপল কাশ্যপ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল হেল্পাৰ ছাৰলৈ আজি এটা নতুন ভিডিও লৈ আকৌ আপোনালোকৰ মাজত আহিছো আজি আমি আলোচনা কৰিম প্ৰিপজিশন বৰ কনফিউজ লাগে কেতিয়াবা ক'বাত অফ বহে ক'বাত এড বহে বিভিন্ন ধৰণৰ মোৰ এটা প্ৰিপজিশনৰ ভিডিও আছে 3 মিনিটত 30টা প্ৰিপজিশন হেতু লগত এটো অকন মিলিব আমি আজি আলোচনা কৰিম SSLC 2008 চনৰ মেট্ৰিক পৰীক্ষাত অহা প্ৰিপজিশন খিনি প্ৰথমটো ইয়াত দিছে ডোন্ট boast your wealth আচ্ছা এই যে boast বুলি শব্দটো আছে নহয় জানো boast মানে কি অহংকাৰ কৰা যে নিজৰ সম্পত্তিক লৈ তুমি অহংকাৰ নকৰিবা আৰু এটো এটা কাৰণে ইজি বস্তু যে boastৰ লগত প্ৰিপজিশন সদায় অফ বহাব পাৰি boastৰ লগত সদায় ইয়াত অফ বহিব তাৰ মানে এটো appropriate preposition ইয়াত প্ৰায়বিলাক প্ৰিপজিশনত মনত ৰাখিবলৈ ভাল কি অমুক থাকিলে অমুক বহে যেনেকৈ boast of তিনিবাৰ যদি কৈ দিয়া যায় যে boastৰ লগত সদায় কি বহিব অফ এটো মনত ৰৈ যায় কিছুমান আছে যত কেতিয়াবা মানুহৰ ক্ষেত্ৰত হলে বেলেগ বহিব অমুকৰ ক্ষেত্ৰত হলে বেলেগ বহিব হেখিনিও আমি ডিসকাস কৰিম কিন্তু প্ৰথম হৈ গল কি ইয়াত কথাটো যে boast থাকিলে কি বহাম অফ গতিকে এটো হৈ গল boast of দ্বিতীয়টো The ship was bound India. বহুতে কি ভুল কৰি দিয়ে যে বাউন্ড আছে টু লগাই দিয়ে কাৰণ যাত্ৰা কৰিছে বাউন্ড হল যাত্ৰা কৰা যে শিপখন একদম যাত্ৰা কৰিছে কলৈ যে ইন্ডিয়ালৈ বহুতে কি কৰে টু লগাই দিব কিন্তু ভুল হ'ব টু নবহে বাউন্ডৰ লগত কি বহিব for The ship was bound for India তাৰ মানে ইন্ডিয়ালৈ যাব ইন্ডিয়ালৈ যোৱাটো একদম খাটাং ইন্ডিয়ালৈ যাত্ৰা কৰিব তে ফৰ বহিব তাৰ পিছৰটো 3 নম্বৰটো এটো অকমান ভালদৰে বুজি লব লাগিব ইয়াত দিছে হি গোজ টু স্কুল বাস ইতিয়া কেবাটাও কথা থাকে যে স্কুল যোৱা বা মানুহজনে যাত্ৰা কৰা ক্ষেত্ৰত কেটামান কথা আছে এটা হল যেতিয়া কিবা এখন ভেহিকলস কিবা এখন যান বাহনৰ কথা থাকিব বাই ট্ৰেইন বাই বাস এনেকুৱা ধৰণৰ হয় গতিকে ইয়াত হৈ যাব কি বাই বাস কিন্তু যদি ইয়াত বাস নিদি পেলাই ইয়াত দিলে হেতেন হি গোজ টু স্কুল ফুড যে হি খুসকাঢ়ি স্কুল যায় তেতিয়া বাই ফুড দিলে কিন্তু ভুল হ'ব তেতিয়া কি কৰিব লাগিব যে হি গোজ টু স্কুল অন ফুড এটো মনত ৰাখিব লাগিব কিন্তু একে বস্তুৱে ইয়াত বাস দিয়াৰ কাৰণে হৈ গল বাই ফুড দিয়াৰ কাৰণে হৈ গল অন এতিয়া হিল 4 নম্বৰটো এটো ইমানেই সহজ 4 নম্বৰটো যে এটো পানী কেঁচুৱা এটাও পাৰিব নহয় জানো আজি জন্ম হোৱা শিশু এটা পাৰিব কাৰণ আমি যেতিয়া ইংলিছত এপ্লিকেশন লিখো নহয় জানো যে মোৰ ইমান দিন জ্বৰ হৈ আছিল নহয় জানো বা মই বেমাৰত ভুগি আছিলো এনেকুৱা ধৰণৰ শব্দবিলাক আমি লিখো ইংৰাজী এপ্লিকেশনত তেতিয়া আমি কি লিখো এই ধৰণৰ had been suffering বা has been suffering ইয়াত suffer লগত কি বহিব সদায় from he has been suffering from fever suffer লগত সদায় from বহে 5 নম্বৰটো Assam rich minerals যে আসাম বিভিন্ন মানে আমাৰ কি কয় তো খনিজ সম্পদত অসম ধনী যদিও ভূপেন হাজৰিকাই কৈ থৈ গৈছিল আমি অসমীয়া নহও দুখীয়া বুলি খান্তনা লভিলে নহব কিন্তু বৰ্তমান আমাৰ জাতিৰ এটা সংকট চলি আছে নহয় জানো আমাৰ পথাৰ আমাৰ হাতৰ পৰা গুচি গৈছে বজাৰ আমাৰ হাতৰ পৰা গুচি গৈছে তাকলৈ বিভিন্ন আলোচনাও হৈ আছে যি নহওক অসম কিন্তু এতিয়াও খনিজ সম্পদত যথেষ্ট ধনী হৈ আছে এতিয়াও অসমত বহুত সম্পদ আছে যদি আমি সেইখিনি সংৰক্ষণ কৰিব পাৰো সেইখিনি ভালদৰে ইউজ কৰিব পাৰো আমি এদিন সঁচাকে ধনী জাতি হমগে যি নহওক ইয়াত কৈছে এতিয়া ৰিচ এই ৰিচ আৰু এটা আছে পুৰ ঠিক আছে যে অসম অমুকত ধুনীয়া হি হেৰিয়াত দুৰ্বল দুখীয়া এনেকুৱা বিলাক যেটা থাকে এই ৰিচৰ লগত কি বহে ৰিচ ইন যে অসম মিনাৰেলছত যথেষ্ট ধনী খনিজ সম্পদ বা যিখিনি আমাৰ আছে খনিজ হেৰি সেইখিনি আমি ধনী প্ৰাকৃতিক সম্পদত এতিয়া আহিলে আই প্ৰিফাৰ টি কোল্ড ড্ৰিংকস এটা কি কৈছে যে মই চাহে বেছি ভাল পাওঁ কোল্ড ড্ৰিংকসতকে হয় জানো কোল্ড ড্ৰিংকসও আজিকালি বহুত ধুনীয়া ওলাই কিছুমানটো মাজতে ওলাইছে কিবা এটা পেকেটত তলত কুমজলকা ওলাইছে তাৰ মানে বৰ ধুনীয়াকে বনায় যি নহওক চাহু বহুত ওলাই গল আজিকালি গ্ৰীণ টি ব্ল্যাক টি ৰেড টি নহয় জানো কেতিয়াবা আহি যাব গ্ৰীণ টি আছে
আৰু আহি যাব ব্লু ট্ৰি আহি যাব পাৰে আজিকালি বিভিন্ন চাহ আহি আছে যি নহওক টি চাহতকৈ মই মানে চাহটো বেছি ভাল পাওঁ কোল্ড ড্ৰিংকছতকৈ আমাৰ মনত প্ৰথমতে কি আহিব যে তুলনা কৰিছে গতিকে আমি কি কৰি দিম এই ডেনটো বহাই দিম তেতিয়া আকৌ 20 টকা কেজি মই যেটো কৈছো যে বজাৰত 20 টকা কেজি এইটো পাই যাম আমাক এটো নালাগে হয় না পৰীক্ষা বহিত আমাক নালাগে এনে আমি মাংস হলে বেলেগ কথা ইয়াত দিছে প্ৰিফাৰ লগত কি বহে টু বহে তাৰ মানে আই প্ৰিফাৰ টি টু কোল্ড ড্ৰিংকস তাৰ মানে এতিয়ালৈকে মই যিখিনি কলো গুটেখিনতে আমি এটা বস্তু গম পালো যে প্ৰায় একে বহে তাৰ মানে বস্তৰ লগত অফে বহে বাউণ্ডৰ লগত ফৰে বহে খালি তো চাব লাগিব যে যান বাহন হলে আমি বাই দিব লাগিব যদি খুচকাঢ়ি যোৱা হয় তেতিয়া অন দিব লাগিব সফাৰৰ লগত সদায় ফ্ৰমে বহে গতিকে কিটা মানে এবাৰ আউৰাই দিলে হৈ যাব ঠিক তেনেকে ৰিচৰ লগত ইন বহে পৰ ইন ৰিচ ইন আৰু প্ৰিফাৰ থাকিলে সদায় কি বহাব লাগিব টু বহাব লাগিব প্ৰিফাৰ টু আৰু কেতিয়াবা এটো হয় প্ৰিফাৰ টু প্লাস কি দিয়ে প্ৰিফাৰেবল টু একে প্ৰিফাৰেবল হলেও টুৱে বহিব প্ৰিফাৰ হলেও টুৱে বহিব